গুড মৰ্ণিং, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। মই দিনটো কি কৰোঁ ভিডিঅ'টো শেষলৈকে চালে গম। ঘৰত কি খাবলৈ মন যায় কওকচোন? অকণমান জ্বলা বা এনেকুৱা হেৰি খাবলৈ মন নাযায়। আমাৰ কাবুলী বুট আছিলে যে মইনাবাই তাকে বনাইছে ৰাতিপুৱা খাবৰ কাৰণে ব্ৰেকফাষ্ট। আজি আমি তেনেকৈ কৰিম। এনেকুৱা বৰষুণ আহি থাকিলে তেনেকুৱা বস্তু খাই ভাল লাগে ন, বেছি গৰমত ভাল নালাগে কাৰণে তাকে খাম। কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাই থাকিব। মই বনোৱা ৰেচিপিবিলাক কেনে পায় কমেণ্ট বক্সত জনাব। বৰষুণৰ বতৰৰ কাৰণে আজি এনেকৈ খালোঁ। ৰাতিপুৱা ব্ৰেকফাষ্টটো 2খন ৰুটি ঘিউত দি বনাইছোঁ আৰু কাবুলী বুটৰ ঘুগুনি। অকণ পিঁয়াজ লৈছোঁ আৰু অকণমান আচাৰ ল'লোঁ। আপোনালোকে কেনেকৈ খালে কমেণ্ট বক্সত জনাবচোন। আৰু দিনটো কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দুপৰীয়া এতিয়া ফেচিয়েল দুটা আছিলে বৌ এজনী ফেচিয়েল কৰিবলৈ ওলাই যাওঁতে মায়ে জুচ বনাইছিলে। মায়ে জুচ দিলে, তাৰে জুচ খালোঁ। জুচ খাই পেলাই এতিয়া ওলাই গৈছোঁ। বতৰো ইমান ভাল নহয়, সেইকাৰণে অকণ সোনকালে গৈছোঁ। কলৰ চিন্তা নাই আৰু ক'লৈকো যাব নালাগে। ওচৰৰ দাদা এজনে বিক্ৰী কৰে। ফোনত পূৰা পানী হৈ গৈছে দেখিছে, পুখুৰী চুখুৰীবিলাক চব পূৰা ভৰ্তি হৈ গৈছে দেখিছে নাই? চাওক দেখিছে কেনেকুৱা হৈছে, বেয়াই লাগে ন। য'ত যে পানী সোমায় সেইবিলাকৰ চাগৈ জেগা কেনেকুৱা হৈ গৈ যায় ন। ফেচিয়েল দুটা কৰি বজাৰ ফালে ওলাই গ'লোঁ। ওলাই গৈ ফল মূলৰ ওচৰত সোমাই ফল মূল ল'লোঁ। ফল মূল লৈ পেলাই লোৱাৰ পিছত ফ্ৰাই ম'ম' ল'লোঁ। ফ্ৰাই ম'ম' খালোঁ। নেক্সট ভিডিঅ'। সেইদিনাখন যে বতাহ ধুমুহা আহিছিলে সেইদিনাখনৰ দেখিছে আমাৰ স্কুলৰ গছজোপা পৰি পেলাই গোটেই সেয়া স্কুলৰ ভাঙি গ'ল যে। সেয়া দিছে গছজোপা চাওকচোন কিমান ডাঙৰ আছিলে, 100 বছৰ ওপৰ হ'ল। এয়া নামঘৰ, বৰ নামঘৰ। তাৰপিছত বায়ে মই যে ফুৰিব গৈছিলোঁ সেয়া গৈ আছোঁ। দেখিছে নাই পৰিৱেশটো ইমান ভাল লাগিছে। চাওকচোন গছডাল ভাঙি কি হ'ল স্কুলখন, এফালে একে ভাঙি গ'ল, ইমান বেয়া লাগে। এইখন ফিল্ডত আমিও খেলিছিলোঁ আগতে সৰুতে, এতিয়া বাৰু নহয়। আগতে খেলিছোঁ, স্কুলৰ পৰা আনিছিলে যে খেলিবলৈ, ইয়াতে আমি খেলিছিলোঁ। এয়া ওচৰীয়া ফিল্ড, এয়া ল'ৰা ছোৱালীয়ে খেলি আছে, ভাল লাগে ন। এয়া পুখুৰী দেখিছে গোটেই পানী হৈ গৈছে, বৰষুণত গোটেই পানী হৈ গৈছে ন। এতিয়া ইমান যে গুৱাহাটীয়ে হওক লখিমপুৰ চাওকচোন কেনেকুৱা মানুহৰ অৱস্থা হৈছে, খুব বেয়া লাগে ন গৰু ছাগলীৰ কাৰণে। মানুহটো মানুহে গৰু বা গৈ আছে, বা আৰু মই গৈ আছোঁ। দেখিছে যে ভাল লাগে সেউজীয়া পৰিৱেশবোৰ, মই খুব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। চব ফুলবিলাক বৰ ভাল লাগে ন, এতিয়া ক'বই নালাগে আৰু গোটেই চাৰি চাইড ফুল। চাওকচোন কাৰ ভাল লাগিছে কওকচোন, কমেণ্ট বক্সত জনাব যে এই ফুলজোপা কিমান যে ধুনীয়া। চাওক ফুলজোপা বৰ ধুনীয়া লাগিছে ন। এতিয়া যে বৰষুণ পৰি গৈছে আৰু ভাল হৈ গৈছে পৰিৱেশ দেখিছে। বাৰু মই আহিছোঁ ফুৰিবলৈ, কাৰ ঘৰলৈ গৈছোঁ ভিডিঅ'টো চালে গম পাব। বহুত দিনৰ মূৰত আহিছোঁ, 4 বছৰ 5 বছৰমান হ'ল চাগৈ, তাৰপিছত আহিছোঁ। বাৰু মই বা আহিছে এবাৰ, মইহে অহা দেৰি। পৰিৱেশবিলাক গাঁৱত গোটেই সেউজীয়া পৰিৱেশ। সেইফালে বৰষুণ দিলে যে পাত চাতবিলাকো পূৰা চাফা হৈ গ'ল যে, পূৰা সেউজীয়া। চাওক গোটেই ফুল ৰাস্তাখনত ধুনীয়া খোজকাঢ়ি আছে পৰিৱেশ। য'লৈ আহিছিলোঁ মই পোনাদাহঁতৰ ঘৰলৈ আহিছিলোঁ। সেয়া পোনাদাহঁতে এইফালে ঘৰ বনাই আছে, হোৱাগৈ নাই, বহুত কাম আছে বাৰু, ইয়াত অলপ হৈছে বাৰু। এয়া বা য'লৈ গৈছিলোঁ, এয়া বৌহঁত। ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।